নমস্কাৰ, মই ভানু শৰ্মা। এই বাৰিষাৰ বতৰত আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ তেতিয়া আমি যথেষ্ট ধূলি বালিৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ উপৰিও আমাৰ ছালখন টেন হৈ যায়, ৰ'দৰ যিটো তাপ সেই তাপত আমাৰ ক'লা পৰি যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ কৰ্ণফ্ল'ৰ। এই কৰ্ণফ্ল'ৰত সাধাৰণতে থাকে ভিটামিন এ, বি, চি, ডি। ই আমাক ৰ'দৰ পৰা সুৰক্ষা প্ৰদান কৰে। ইয়াত এমিনো এচিড থকাৰ কাৰণে ই আমাৰ ধূলি বালিৰ পৰাও সুৰক্ষা প্ৰদান কৰে। ই ব্লিচিং এজেণ্ট, গতিকে ছালখন বগা কৰাত সহায় কৰে। ইয়াত থাকে প্ৰটিন, মেগনেছিয়াম, পটাছিয়াম আৰু জিংক থাকে, যাৰ ফলত আমাৰ ছালখন টাইট টোন হৈ থাকে, ৰিংকলছৰ পৰা আমাৰ যথেষ্ট পৰিমাণে বচায় আমাৰ। গতিকে এই কৰ্ণফ্ল'ৰটো আমি কেনেধৰণে ব্যৱহাৰ কৰিব? আপুনি তেতেলী চিৰা ল'ব, পানীত তিয়াই থ'ব, তাৰ যিটো পানীখিনি চেকি ল'ব, সেই পানীখিনিৰে 2 চামুচ কৰ্ণফ্ল'ৰত আপুনি ভালদৰে মিহলাই দিব। মিহলাই পেলাই আপুনি মুখত প্ৰলেপ কৰি মুখত, ডিঙিত, হাতত আপুনি লগাব, 15-20 মিনিট ৰাখিব, ধুই দিব। এনেধৰণে যেতিয়া আপুনি নিয়মিত এই বাৰিষাৰ বতৰত কৰিব, আপোনাৰ ছালখন এই সমস্যাসমূহৰ পৰা হাত সাৰি থাকিব পাৰিব। ধন্যবাদ।